হলে চাগে বুঢ়ীজনী ভাগ খাব চাহ পানী জুতি মাৰিব হলে ভাত গাল ভৰাই গৈছিলেহে জলপানে হেতিও খালে ভাত এগাল ভৰালে গাহৰি মাংস লগত এতিয়া আকৌ চাহ পানী জুতি ল'ব হ'লেই তেওঁ ঐ তই কি বক বকাইছ মই তোক মাতি আছো শুনা নাই হে নহয় শুনিছিলো মানে এই ডোখৰ বোলো হাৰি থৈ যায় ইমান লেতেৰা হৈছে পাত চাত পৰি বলক বলক আপোনাৰ চাহ দিম আপোনাৰ চাহ খাব হ'ল নহয় চাহ পানী অকণ খাব হ'ল তাকেহে বোলো অকল অথনি পৰা হোৱাকে খাই থাকে হে ল'ৰা থাকিলে এইবোৰ লেতেৰা নকৰি কি আকৌ হোৱাকে খাই থাকে যে চাহ পানী অকণ দেগে ভাত খাই গৈছিলেহে আকৌ খাব হ'লে মৰখকডাল ধৰে এইবোৰক গোটাই থাকোঁতে হৈছে মোৰ এজনীয়ে চাহ পানী অকণ দিবলৈও ইমান টান পায় হে কি মোৰ ক'বলৈ বিহু পিঠা পনাবোৰ পুৰিছে যদি খাবলৈকে নহয় হে মোৰ নামতহে বুঢ়ী মোৰ মানুহজনীয়ে বুঢ়ী হে মই সোনকালে অহা মোৰ বয়স বেছি নাই হোৱা নহয় হে মোৰ পেটে এতিয়াও লোড লয় এই আকৌ একদম খাবলৈ চাবলৈ নিদিয়ে নিজে আকৌ চুকতে সোমাই মনে মনে খাই থাকিব বোলে বুঢ়ীজনীক দিওঁ বোলে সেই পিঠা এটা বোলে চাহ পানী দিবা হে একো নিদিয়ে চব নিজে নিজে খুজি খুজি খাব লাগিব হে চাহ পানী টোপা দিওঁতে তাই ভাগৰ ইমান দেৰি আমাৰ আকৌ বুঢ়ীজনীক আকৌ এটা পিঠা দিলে নহয় নহয় দুটা পিঠা দিব লাগে দীঘল পিঠাটোকে দুভাগ কৰি আনিছোঁ বাপেকে অ' মা এই চাহ দেই আপোনালোকে আনিলোঁ খাই ল'ব আজি আকৌ বাতি নাপালোঁ পাই কাঁহৰ বাতি আপুনি আকৌ কাঁহৰ বাতিতে খায় এইবোৰ টাউনীয়া ষ্টাইল উলিয়া হে মই কাপত চাহ খুৱাম আপুনি হে বাতি এবাতি দিব নোৱাৰো তেতিয়াহে ভাল লাগে খাই পানি মোৰ আগত এইবোৰ টাউনীয়া ষ্টাইল নুলিয়াবি দেই এই পিঠা আনিছে চব একদম চুটি বোলে পিঠা এটা দিওঁচোন পেট ভৰাই খাবলৈ হে ইছ ৰাম একদম ডাঙৰ ডাঙৰ পিঠা খালে ডাঙৰ ডাঙৰকৈ তেওঁলৈহে যেনিবা মোৰ মায়ে পঠিয়াই দিছে একদম মায়ে বনাই দিছে কষ্টকৈ টকাবোৰ কেলৈ দিম খাবলৈ মই দুটা পিঠা খাই পানি মই চাহ পানীকণ খাব নাযাওঁ পিঠা এটা আনগে আৰু পানীও অকণ লৈ যা অ' খাইছিলেহে আপুনি এইকেইটা কি খাইছিলা কৈ থাকোঁ অনবৰতে হে খোৱা ইমানে বুঢ়ীজনী আজি আছোঁ বোলে কাইলৈ নাই বোলে দিওঁচোন আইঅ ৰাম ৰাম পিঠাকেইটা আপোনাক দিছিলোঁহে খোৱাও ঘৰ দেখে যা লোকৰ ঘৰলৈ আলহী আহিলে হ'লে উলিয়াই দিব পাৰ দমে অ' মোৰ মায়ে দিছে কি খাব আপুনি কথা ক'বলৈ আহিছে 10টা পিঠা খালে ৰ'বা এতিয়া আপুনি দুটা পিঠা খাইছে মই কেইটা পিঠা খাইছোঁ এই নহয় অ' আলহী আহিলে লাগে নহয় মা আপুনি খালে নহয় কি আলহীয়ে খুওৱা অকল আগে ঘৰ গৃহস্থ সন্তুষ্ট কৰি ল'ব লাগে যা পিঠা এটা আন ৰ'ব আনি দিছোঁ এইটোকে লগ বেলেগে খাব নালাগে আমাৰ মানুহবোৰে খাব নালাগে নহয় দেউতা মোৰ মানুহজনে খাব নালাগে মোৰ ল'ৰা ছোৱালীকেইটা খাব নালাগে আপুনিয়ে খাওক এইটো গোটেইটো আনি দিছোঁ গোটেইটো খাওঁ বুলি কোৱা নাই মই পিঠা আৰু এটাহে খুজিছিলোঁ তই যে খঙতে দিছ যে সেই পিঠাটো হে গোটেই বৈয়ামটো আনিবানি আপুনি অকল খাওঁ কেতিয়া হৈ থাকিব মানুহজনী বেলেগেও খাব লাগে ন আমিও খাব লাগে এটা পিঠা মই খাবলৈ পোৱা নাই মোৰ আই ঘৰপা দি পঠিয়াইছে কি খাওঁ কেতিয়ানো খাওঁ কৈ আছোঁ হেও এতিয়াহে বোলো চাহ পানী টোপা দে চাহ পানী টোপাৰ লগত টাউনীয়া ষ্টাইলত চাহ পানী দিছ কাপটোত অকণমান পিঠা দিছ দুটি হে বুঢ়ী মানুহ বুলি নাজানো বুঢ়ী হ'লে যে লোভটো বেছি হয় হা আইঅ সেইদিনা মাঘৰ বিহুত আপুনি ভোজ খাই পাইছিলে নহয় 3 দিনলৈকে যে হাগি আছিলে উঠিবই নোৱাৰিছিলে সেইটো মোৰ পেট মোৰ কথা মই হাগিছোঁ হাগিলোঁ যেনিবা তাৰপা কি হ'ল ভালে হাগিলে পেট ভাল চফা হয় আৰু ইমান নেখাব সেই পমি খুৰীনে দেখিছিলে নাই ইমান নেখায় নহয় বুঢ়ী মানুহ আইঅ খাই মোৰ লগত তুলনা নকৰিবি তেহেঁতৰ নাই আকৌ সেইকাৰণে নাখাই চাগে বোৱাৰীহঁতে নিদিয়ে আকৌ তই আকৌ দিয় নহয় মই আকৌ সেইকাৰণে আকৌ তোক আকৌ খুজি ভাল পাওঁ আইঅ ৰাতিপুৱা আপুনি সেইগাল একদম কোমল চাউলৰ জলপান খাইছে হে মালভোচিয়া জলপান খাইছে মহদৈৰ লগত আকৌ আপুনি ভাত খাইছে একদম গাহৰি মাংসই মাছে হেঁতি আকৌ এতিয়া চাহ মোক লাগিলে তই পাবিছোঁ যা এইখিনিত লেকচাৰ দিবলৈ কোৱা নাই যা নেখাওঁ যা লৈ যা মই আপোনাক কৈছোঁ যা লৈ যা নেখাওঁ নিজে কৰিব পাৰিলে খাম কৰিব নোৱাৰিলে নাখাওঁ খাওক তেতিয়াহ'লে থাকক অ' হেৰি এইডোখৰ আৰু ডংকৈ গুচি আহিলোঁ হয় আকৌ বুঢ়ীজনী পেঞ্চনতে চলি আছোঁ মোক আকৌ এইবাৰ বিহুত কাপোৰ এযোৰ নিদিবই নহ'লে যাওঁ পাই নহ'লে ষ্টাইলকা বস্তুবোৰ মোক বুঢ়ীজনীহে আনি দিয়ে মেকআপ চেকআপ মোক ক'ত পাম বাৰু বুঢ়ীজনী যদি এনেকৈ কওঁ আইও নহ'ব দেই অ' মা কি মা হেৰি আপোনাক যে এইখিনি নাখাবলৈ ক'লোঁ হেৰি আকৌ মই মাংস আনিছিলে নহয় বোলো ভাতকে খাব বুলিহে আপোনাক মই এইবোৰ নাখাবলৈ কৈছোঁ আপুনি বুজি নাপায় নি কথাটো হয় নি মই আপোনাৰ ভালদৰে চিন্তা কৰোঁ মই আকৌ বোলো সেই চাহ পানী অকণ ভালকৈ ডাঠকৈ খাই লওঁ তেতিয়া গধূলি ভাতকেইটা দেৰিকৈ খালেও হ'ব টিভি বোলো ভাতকেইটা হয় মানে বাতৰিটোকে চাব লাগিব সেইকাৰণে আকৌ আৰু সেই আপুনি আকৌ পেঞ্চন পাব নহয় আমাৰ সৰুজনীক আকৌ প্ৰথমতে নিদিব আকৌ মোক কাপোৰ এযোৰ দিব এইবাৰ আপুনি 10 কাপোৰ এযোৰ দিব এই চাই লওঁ পেঞ্চনকেইটা এতিয়া বিহু হৈ গৈছেহে আকৌ এতিয়া আজি কেই তাৰিখ হৈছেনো সোমাবহে 28 29 তাৰিখে আজি কেই তাৰিখ হৈছে আজি এতিয়া 20 তাৰিখ হৈছেহে আৰু সেই 8-10 দিন আছে ৰচোন বাৰু ল'বি বাৰু কাপোৰ এযোৰ নিদিওঁ বুলি কোৱা নাই বাৰু দিব আকৌ দেই মই আপোনাক মই ভালদৰে চিন্তা কৰোঁ সদায় মই ভালদৰে চিন্তা কৰোঁ আপোনাক বেছিকৈ কেলৈ নাখাব লগা আপুনি যে পিটিক যে লেট্ৰিন
তই তাৰমানে মোক ওপৰলৈ যাবলৈ কৈছ সোনকালে এই নহয় অ' আপোনাৰ নহয় মানে আপোনাৰ পেঞ্চনকেইটা আমাক লাগে নে নহ'লে মোৰ মানুহটোৱে চাকৰি তাকৰি নকৰে নহয় আপুনি নহ'লে আমি কেনেকৈ চলিম বাৰু কি কথা ক'বলৈ আহিছে আপুনি এয়া এতিয়া সেইটোহে হ'লগৈ পেঞ্চনৰ কাৰণেহে মোক খুৱাই বোৱাই জীয়াই পানী ৰাখিছে নহ'লে পেঞ্চনকেইটা নোহোৱাহেঁতেন চাগে বুঢ়ীজনী মাৰিয়ে পেলালেহেঁতেন অত দিনে নহয় অ' নহয় মা আপোনাৰ কাৰণে এই আপুনি ইমান চিন্তা নকৰিবচোন মই এই মুখত যি টি ওলাই গ'ল আৰু কি কৰিব হৈ থাকিব নালাগে মই এতিয়া মাংস বনাওঁগৈ আপুনি ভাত খাব দেই